আমি যদি আমাৰ নাম সলনি কৰিব বিচাৰোঁ, আমাৰ ডকুমেণ্টছত আমাৰ কাগজ পত্ৰত যদি আমাৰ নাম আমি যদি সলনি কৰিব বিচাৰোঁ, সেই সময়ত আমি কি কৰিব লাগিব? আমি প্ৰথমতে এটা এফিডেভিট বনাব লাগিব। তাৰপিছত আমি আমাৰ নাম সলনি কৰা এফিডেভিটটো আমি পেপাৰত এডভাৰটাইজমেণ্ট হিচাপে দিব লাগিব। মিনিমাম এখন নেশ্যনেল পেপাৰত আৰু এখন লোকেল পেপাৰত আমি এডভাৰটাইজমেণ্ট দিব লাগিব যে আমি আমাৰ নাম সলনি কৰিছোঁ। আমি আমাৰ নামটো আগতে এ আছিল, এতিয়া আমি বি ৰাখিছোঁ নামটো। সেনেকুৱা এটা এডভাৰটাইজমেণ্ট আমি লোকেল আৰু নেশ্যনেল পেপাৰত দিব লাগিব। তাৰপিছত আমি সেই পেপাৰ কাটিং, এডভাৰটাইজমেণ্টৰ পেপাৰ কাটিং আৰু আমাৰ এফিডেভিটটো লৈ আমি আমাৰ য'ত ডকুমেণ্টৰ নাম চেঞ্জ কৰিব বিচাৰোঁ, যেনেকৈ পাছপৰ্টত বা আধাৰ কাৰ্ডত আমি নাম যদি চেঞ্জ কৰিব বিচাৰোঁ, তেনেহ'লে সেইবোৰ অফিচত আমি এই এফিডেভিটটো আৰু সেই এডভাৰটাইজমেণ্টবোৰ তাতে আমি ছাবমিট কৰিব লাগিব, কপিবোৰ ছাবমিট কৰিব লাগিব। আৰু যদি আমি গভৰ্ণমেণ্ট এমপ্লয়ী হওঁ, সেই সময়ত আমি বাকী প্ৰচেছবোৰ ছেম আছে, কিন্তু আমি গেজেট নটিফিকেশ্যনত আমাৰ সেই নাম সলনি কৰা এফিডেভিটটো পাব্লিছ কৰিব লাগিব। তাৰপিছত আমাৰ নেম কমপ্লিটলি ডকুমেণ্ট ৱাইজ চেঞ্জ হৈ যাব। এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।